নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ মই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। এইফালে চাওক ব্ৰহ্মপুত্ৰ নদী। আৰু আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে কিছু নতুন ৰুল বা নিয়ম আহিছে মাটি ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত, মানে মাটি চেল পাৰমিশ্যনৰ ক্ষেত্ৰত। যিটো মাটি এটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে আমি চেল পাৰমিশ্যন উলিয়াওঁ, সেই চেল পাৰমিশ্যন বা NOCৰ ক্ষেত্ৰত কিছু নতুন ৰুল বা নিয়ম আহিছে। হয়তো বহুতো নাজানিব পাৰে চেল পাৰমিশ্যন মানে কি। তেখেতসকলৰ কাৰণে কৈ দিছোঁ শুনক। চেল পাৰমিশ্যন হৈছে মাটি এটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে আমি মাটিটো কিনা বিকাৰ কাৰণে চাৰ্কুল অফিচৰ পৰা এটা পাৰমিশ্যন উলিয়াব লাগে বা NOC উলিয়াব লাগে। তাকে চেল পাৰমিশ্যন বা NOC বুলি কোৱা হয়। গতিকে এই নতুন ৰুল বা নিয়ম DC অফিচৰ পৰা ষ্ট্ৰিক্টলি ফ'ল' কৰিবলৈ কৈছে চাৰ্কুল অফিচবোৰক। আৰু যদিহে এই নতুন ৰুল বা নিয়মবোৰ আমি ফ'ল' নকৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ চেল পাৰমিশ্যন বা NOCখন নলাব। আৰু এই নতুন ৰুল বা নিয়মখিনি আজি নহয়, পুৰণাই হয়, কিন্তু আগতে এই নতুন ৰুলখিনি ফ'ল' নকৰিলেও হৈছিল বা কিছুমানে কৰিছিল, কিছুমানে নকৰিছিল, তেনেকৈও চেল পাৰমিশ্যনখন ওলাইছিল। কিন্তু বৰ্তমান DC অফিচৰ পৰা কিছু ষ্ট্ৰিক্ট কৰি দিছে। গতিকে এই ৰুলখিনি ফ'ল' কৰিবই লাগিব, তেতিয়াহে আমাৰ চেল পাৰমিশ্যনখন ওলাব। গতিকে যদিহে আপুনি নতুনকৈ মাটি ক্ৰয় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো খুব গুৰুত্ব সহকাৰে লওক আৰু গুৰুত্ব সহকাৰে চাওক। আৰু এইকাৰণে চাব লাগে যে যদিহে আপোনাৰ কষ্টবাৰ্জিত ধন আপুনি মাটি ল'ম বুলি ভাবি আছে সেই ধনেৰে, তেতিয়াহ'লে হয়তো আপোনাৰ এই ভিডিঅ'টোই, আজিৰ এই ভিডিঅ'টোই খুবেই আপোনাক সহায় কৰিব। আৰু যদিহে এই নিয়মখিনি বা এই নতুন নিয়মখিনি বা ৰুলখিনিৰ কথা আপুনি নজনাকৈ মাটি ক্ৰয় কৰিবলৈ যায়, তেতিয়াহ'লে হয়তো আপোনাৰ কষ্টবাৰ্জিত ধন ক'ৰবাত ফাঁচি ৰ'ব পাৰে। হয়তো আপুনি মাটিটো যেনেকৈ কিনিছে তেনেকৈয়ে থাকি যাব, আপোনাৰ নামটো তাত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব বা লেণ্ড ৰেকৰ্ড বুকত আপুনি অন্তৰ্ভুক্ত কৰিব নোৱাৰিব পাৰে। সেয়েহে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্ব সহকাৰে যিসকলে নতুনকৈ মাটি ক্ৰয় কৰিম বুলি ভাবি আছে তেখেতসকলে চোৱাটো প্ৰয়োজন। মাটি NOC উলিওৱাৰ ক্ষেত্ৰত বা চেল পাৰমিশ্যন উলিওৱাৰ ক্ষেত্ৰত 4টামান নিয়ম সলনি কৰা হৈছে বা 4টামান নতুন নিয়ম আহিছে। তাৰে ভিতৰত 1 নম্বৰ নিয়মটো হৈছে ফৰ্ম 50। আপুনি ফৰ্ম 50 উলিয়াব লাগিব। যদিহে নতুনকৈ মাটি ক্ৰয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে সেই মাটিডোখৰৰ ফৰ্ম 50, মানে আপোনাৰ মাটিডোখৰত যে কোনো কেছ মকদ্দমা চলি থকা নাই, তাৰে এটা প্ৰমাণ বা তাৰে এটা NOC হিচাপে 3খন কোৰ্টৰ পৰা এটা কাগজ উলিয়াব লাগে, তাক ফৰ্ম 50 বুলি কোৱা হয়। আৰু সেই কাগজটোত যদি কিবা ভুল থাকে বা কেছ মকদ্দমা থকা বুলি ৰিপৰ্ট আহে, তেতিয়াহ'লে আপোনাৰ মাটিখিনি হয়তো NOC নলাবও পাৰে। সেয়েহে প্ৰথমে আপুনি NOC উলিওৱাৰ আগতে ফৰ্ম 50 ডকুমেণ্টছটো উলিয়াব লাগিব। আৰু এই ফৰ্ম 50 কাগজখন আপুনি চেল পাৰমিশ্যন এপ্লাই কৰা এপ্লিকেশ্যনৰ লগত গাঁঠি দিব লাগিব। তাৰপিছত 2 নম্বৰতে আছে নন ইনকামবেণ্ট চাৰ্টিফিকেট, মানে NEC বুলি কওঁ শ্বৰ্ট ফৰ্মত আমি। সেই NECখন উলিয়াব লাগিব। সেইখন উলিয়াব লাগিব চাব ৰেজিষ্ট্ৰাৰ অফিচৰ পৰা। সেই NOCখনত কি লিখা থাকে বা কিহৰ কাৰণে হয় NECখন হৈছে আপুনি মাটিখিনি যে কাকো লিজ, বন্ধক আদি দি থোৱা নাই ইতিপূৰ্বে, তাৰে এটা প্ৰমাণ হিচাপে NECখন উলিয়াব লাগিব চাব ৰেজিষ্ট্ৰাৰ অফিচৰ পৰা। আৰু এই NECখনো আপুনি চেল পাৰমিশ্যন এপ্লাই কৰা যি এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনৰ লগত গাঁঠি দিব লাগিব। 3 নম্বৰ ৰুল, যিটো চাৰ্কুল অফিচবোৰক ষ্ট্ৰিক্টলি ফ'ল' কৰিবলৈ কৈছে DC অফিচৰ পৰা, সেইটো হৈছে পাট্টাদাৰৰ NOC। যদিহে আপুনি ক্ৰয় কৰিবলৈ লোৱা মাটিখিনিত আপোনাৰ যাৰ পৰা মাটি ক্ৰয় কৰিব তেখেতক বাদেও অন্য পট্টাদাৰ আছে আৰু এজমালি হয় পট্টাখন, মানে সকলোৰে মাটিবোৰ একেলগে আছে, মাটিবোৰ অংশ উল্লেখ কৰা নাই, তেতিয়াহ'লে সেই অন্য পট্টাদাৰসকলৰ NOC লাগিব। এইটো আগতেও লাগিছিল, কিন্তু বৰ্তমান হৈছে কি, সেই NOCত তেখেতসকলে চহী দিয়াক বাদেও তেখেতসকলৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড বা আধাৰ কাৰ্ড ডকুমেণ্টছ লাগিব। আৰু সেই ডকুমেণ্টছত তেখেতসকলে চহী কৰিব লাগিব। আৰু হয়তো এনেকুৱা হ'ব পাৰে যে তেখেতসকলক হয়তো হেয়াৰিঙত মাতিব পাৰে, যে তেখেতসকলৰ সন্মতি আছে নে নাই। সেই সন্মতিৰ বিষয়ে জানিবৰ কাৰণে চাৰ্কুল অফিচক তেখেতসকলক মাতিব, বা যিসকল পট্টাদাৰ আছে বা আপোনাৰ যাৰ পৰা মাটিটো ক্ৰয় কৰিব তেখেতক বাদেও অন্য পট্টাদাৰ আছে, সেই পট্টাদাৰসকলক চাৰ্কুল অফিচত মাতিব। চাৰ্কুল অফিচত মাতি তেখেতসকলৰ পৰা হেয়াৰিং ল'ব বা তেখেতসকলৰ পৰা মৌখিকভাৱে NOC ল'ব। তেনেকুৱা ধৰণৰ ৰুল DC অফিচৰ অফিচবোৰক ফ'ল' কৰিবলৈ কৈছে। আপুনি নতুনকৈ মাটি এটা ক্ৰয় কৰিবলৈ লৈ বাইনা কৰাৰ আগতে পট্টাদাৰসকলক চামনত লৈহে, মোৰ হিচাপমতে পট্টাদাৰসকলক সন্মুখত লৈহে মাটিডোখৰৰ বাইনা কৰাটো ভাল। কাৰণ কিয়, কোন পট্টাদাৰে হয়তো আপোনাক NOC নিদিবও পাৰে বা তেখেতসকলৰ সন্মতি নাথাকিব পাৰে কোনোবা পট্টাদাৰৰ। সেয়েহে মাটিটো বাইনা কৰাৰ আগতে পট্টাদাৰসকলৰ সন্মতি এবাৰ লৈ লোৱাটো ভাল। 4 নম্বৰ ৰুলটো হৈছে মাটিৰ যিখন ফটো লাগে চেল পাৰমিশ্যন উলিওৱাৰ ক্ষেত্ৰত, যিখিনি মাটি আপুনি ক্ৰয় কৰিব সেই মাটিখিনিৰ এখন ফটো লাগে, এলবাম চাইজ ফটো। সেই ফটোখন আগতে অকল মাটিখিনিৰ ফটো হ'লেই হৈছিল। মাটিখিনি ফটো কৰি আনি ফটোখন পাৰমিশ্যনৰ লগত, পাৰমিশ্যন এপ্লিকেশ্যনৰ লগত গাঁঠি দিলেই হৈছিল। কিন্তু বৰ্তমান হৈছে কি, সেই ফটোখনত
চেলাৰ পাৰ্চেজাৰ মণ্ডল লগতে বৰ্তমান গাঁওবুঢ়াও লাগিব বুলি শুনিছোঁ। গাঁওবুঢ়াও সেই ফটোখনত থাকিব লাগিব। এই 4টা মানুহ থাকিব লাগিব, চেলাৰ পাৰ্চেজাৰ, গাঁওবুঢ়া আৰু মণ্ডল। তেতিয়াহে সেই ফটোখন প্ৰযোজ্য হ'ব বা সেই ফটোখন দিলেহে আপোনাৰ পাৰ্মিশ্যনটো ওলাব। আৰু যদি সেই ফটোখন নিদিয়ে সেই গ্ৰুপ ফটোখন, তেতিয়াহ'লে হয়তো আপোনাৰ পাৰ্মিশ্যনটো নলাব পাৰে বা পাৰ্মিশ্যনটো আপোনাৰ বন্ধ হৈ থাকিব পাৰে। গতিকে মাটি চেল পাৰ্মিশ্যন উলিওৱাৰ ক্ষেত্ৰত চাৰ্কুল অফিচবোৰ খুবেই ষ্ট্ৰিক্ট হৈছে। সেয়েহে যিসকলে নতুনকৈ মাটি ক্ৰয় কৰিম বুলি ভাবিছে তেখেতসকলে এই যিবোৰ নতুন ৰুল মই ক'লোঁ, আলোচনা কৰিলোঁ আমি, সেই ৰুলকেইটা ফ'ল' হ'বনে নাই, বা যিজনে মাটি আপোনাক বিক্ৰী কৰিছে তেখেতসকলে এই নিয়মখিনি পালন কৰিব পাৰিবনে নাই, NOC-ত পট্টাদাৰসকলৰ চহী আনিব পাৰিবনে নাই, লগতে তেখেতসকলক চাৰ্কুল অফিচত লৈ যাব পাৰিবনে নাই হেয়াৰিঙৰ কাৰণে, তেখেতসকলৰ ডকুমেণ্টছবোৰ দিব পাৰিবনে নাই, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড বা পান কাৰ্ড পট্টাদাৰসকলৰ, সেই সম্বন্ধে প্ৰথমে জানি লৈ আপুনি মাটিটো ক্ৰয় কৰা ভাল বা আপোনাৰ মাটিখিনিৰ এডভান্স কৰাটো